हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल আপোনালোক সকলোকে পুনৰবাৰ মোৰ यूट्यूब চেনেললৈ স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো আজিও অলপ ওলাই যোৱাৰ আগতে মই মুখত সিট মাস্ক এখন লগাই লও লেন্স আৰু ওটছৰ এখন সিট মাস্ক মই এপ্লাই কৰিব লৈছো এতিয়া So guys, মই already 15 minutes হৈ গল মই সেট মাস্কখন আঁতৰালো তিয়হৰ টুকুৰা দুটাও চকুত ৰাখিছিলো যিহেতু গৰমত চকুৰ হালে যথেষ্ট কষ্ট পায় সেই কাৰণে মই এনেদৰে ৰাখিছিলো 15 মিনিটৰ কাৰণে বহুত বেছি ভাল লাগে আপোনালোকেও কৰিব গৰমত এনেদৰে মই এতিয়া ওলাই যাও মই এতিয়া আনা পাৰ্সেলটোত আছিল এটো অনিয়ন হেয়াৰ অইল এটো লগত মই এটো ফ্ৰী পাইছো 99 रुपीसৰ এটো ফ্ৰী পাইছো তাৰ পাছত এটা কনসিলাৰ আনিছিলো আৰু এডাল হোৱাইট পেন্সিল সেই দুটাৰ লগত মই পাইছো এটো নেইল পলিশ ফ্ৰী তাৰ পাছত এখন হাইলাইটাৰ প্লেট আনিছো সৰু আৰু এটো এটা ব্লেন্ডাৰ এই গুটেগিটাত মোৰ 1000 रुपीस হৈছে সেই কাৰণে মই এটো এটা 250 रुपीसৰ স্যানিটাইজাৰ ফ্ৰী পাইছো মই ফাৰ্স্ট টাইম পাৰ্পলত শপিং কৰিছো সো 100 रुपीस অফাৰো পাইছো তো ফাৰ্স্ট এক্সপেৰিয়েন্স খুবেই বেছি ভাল গিফট লৈ বাৰ্থডে খাব গৈ আছো পোৱালি এজনী লগত এনে ভন্টি আহিছে পালুহি ইয়া ডেকোৰেশন পোৱালিজনী ভিতৰত আছে মই বটাটো পুখুৰীটো যেটো নেকি মই আগৰ ব্লগত দেখাইছো এইটো ডাইলাৰতে ভুৰ চলাই আছে আজি মইও চলাম বুলি ভাবিছো ফাৰ্স্ট টাইমৰ কাৰণে খুব বেছি ভয় লাগিছিল প্ৰথমতে কিন্তু পাৰিলো যেহেতু বৰ বেছি ডৰ নহয় So guys, আজিৰ ভিডিওটো মই ইমানতে সামৰিছো আপোনালোকে যদি মোৰ আজিৰ ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব Thank you so much for watching. Bye bye.